ৰাতিপুৱাৰ কোমল ৰ'দ আহি এই পথাৰত পৰিছে আৰু তাত নিয়ৰ কেনেকৈ জিলিকি আছে। ভালনে? হাই দে হাই গাইজ, কি খবৰ আপোনালোকৰ? গুড মৰ্ণিং জনাইছোঁ আপোনালোকক। এটা ৰাতিপুৱাৰ সুন্দৰ ভ্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্ণিৰ ৰুমত আজি ভিডিঅ' বনাবলৈ মন গ'ল, গতিকে কেমেৰাটো উলিয়াই লৈছোঁ। আজি দেওবাৰ, আজি কোনো ধৰণৰ টিউশ্যন নাই। সদায় উঠা অভ্যাসৰ দৰে ৰাতিপুৱা সোনকালে উঠিছোঁ। এতিয়া অলপ মই বাহিৰৰ ফালে ৱৰ্কআউট কৰিবলৈ ওলাই আহিছোঁ। আপোনালোকক অলপ পৰিৱেশ দেখুৱাম। এনেকুৱা ৰাতিপুৱাৰ 6 বজাৰ পৰিৱেশটো কেনেকুৱা এই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। কি আছে? নেকি ওপৰত মানে গাইজ আপোনালোকে চাব পাৰে, এই বাঁহডাল যে দেখিছে, বাঁহডাল তললৈ এনেকৈ নামি আহিছে। গতিকে মানুহ অহা যোৱা বা গাড়ী অহা যোৱা কৰাত অসুবিধা হয়। আমি দাঙি দিবলৈ চেষ্টা কৰিলোঁ ওপৰলৈ উঠিবলৈ, কিন্তু নোৱাৰিলোঁ। মানুহ লাগিব, এডাল কাটি দিবই লাগিব। গাইজ এইফালে আপোনালোকে চাব পাৰে সূৰ্য উদয় হৈছে। আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ৰাতিপুৱা প্ৰায় 6 মান বাজিছে। এইফালে সূৰ্য লাহে লাহে ওলাই আহিছে। আপোনালোকে চাব পাৰে, হয়তো ভালদৰে দেখা পোৱা নাই, দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। 1 মিনিট দেখিছেনে গাইজ? এইফালে সূৰ্য ওলাই আছে। ৰাতিপুৱা এনেকুৱা এটা পৰিৱেশ, ভাল লগা পৰিৱেশ। ৰাতিপুৱা সূৰ্য উঠা পৰিৱেশ আপোনালোকে হয়তো দেখাই পোৱা নাই। সকলোৱে বিচনাত শুই থাকে ৰাতিপুৱা, কালে জানো সোনকালে উঠা নহয়। চাব পাৰে পুৱাৰ ৰ'দ আহি গছ গছনিত পৰিছে। গাইজ আপোনালোকে চাওকচোন এই পথাৰখনৰ দৃশ্য। ৰাতিপুৱাৰ কোমল ৰ'দ আহি এই পথাৰত পৰিছে আৰু তাত নিয়ৰ কেনেকৈ জিলিকি আছে চাব পাৰে আপোনালোকে। কি সুন্দৰ পৰিৱেশ! এনেকুৱা পৰিৱেশ সাধাৰণতে আপোনালোকে দেখাই পোৱা নাই। যিসকলে একেবাৰে ৰাতিপুৱা উঠে সেইসকলে দেখিব পাৰে, বা কেমেৰাটো ভালদৰে আপোনালোকে হয়তো ধৰিব পৰা নাই। কি এক সুন্দৰ ভাল লগা পৰিৱেশ, আপোনালোকক মই বুজাব নোৱাৰিম। চাব পাৰে, আৰু তদুপৰি চাব পাৰে আপোনালোকে ধানবিলাকৰ গজালি মেলিছে আৰু বেছি দিন নাই এই ধানবিলাক পকিবলৈ। চাব পাৰে কি সুন্দৰ পৰিৱেশ। এইবিলাক দেখিয়ে মোৰ মনটো প্ৰশান্তিত ভৰি পৰে, মনটো শান্তি লাগে। এতিয়া এইখিনি ঠাইত মই অলপমান বহিম আৰু আপোনালোকে শুনা পাই আছে চাগে পশু পক্ষীৰ কি সুন্দৰ মাত। এয়া মই ইয়াৰ পৰিৱেশটো উপভোগ কৰিম। এনেকৈ বহি আছোঁ, কোনো মানুহ হয়তো উঠাই নাই, মই অকলে। চাব পাৰে কোনো মানুহ এজনো নাই। পশু পক্ষীৰ মাতৰ বাহিৰে বেলেগ শব্দ নাই। ভাল লগা পৰিৱেশ। আপোনালোকক আৰু এটা কথা কৈ থওঁ যে মই ইউটিউবত ভিডিঅ' বনোৱাৰ কোনো মটিভেশ্যন নাই। মই কিন্তু এটা কথা কওঁ যে মই সদায় ভিডিঅ' বনাওঁ, সদায় শ্বুট কৰোঁ, কিন্তু আপলোড দিবৰ কাৰণে মোৰ যিটো কনফিডেঞ্চ, সেই কনফিডেঞ্চটো অহা নাই। কিন্তু আজি চাওঁ, আজিও ভিডিঅ' সেনেকৈ বনাইছোঁ। কি হয়, কনফিডেঞ্চটো আহে নে নাহে? যদি কনফিডেঞ্চটো আহে, যদি ইচ্ছা যায়, আপলোড দি দিম। আপোনালোকে অলপ কমেণ্ট কৰিব, তেতিয়া মোৰ সাহস পাম। মোৰ কি ভুল হৈ আছে, মই কেনেকৈ ভিডিঅ' কৰিব লাগে, সেইবিলাক অকণমান ক'ব, তেতিয়াহে মোৰ ভাল লাগিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব নক'ব আৰু, যিহেতু মোৰ ভিডিঅ'ৰ কোৱালিটি সিমান এটা ভাল হোৱা নাই, আপোনালোকক বেলেগ বস্তু দেখুৱাবও পৰা নাই। তথাপি লাইক এটা কৰিব পাৰে আৰু কমেণ্ট কৰিব, কেনেকৈ উন্নতি কৰিব পাৰোঁ, ডেভেলপ কৰিব পাৰোঁ মোৰ এই ব্লগিং ভিডিঅ'। এই লাহে লাহে মানুহবিলাক উঠিছে, আহিছে, ফুৰিবলৈ আহিছে। সকলোতকৈ চাগে ফাৰ্ষ্ট ময়ে উঠিছোঁ। এয়া চাব পাৰে কি সুন্দৰ পৰিৱেশ, পিছফালৰ পৰিৱেশটো চাব পাৰে। বাৰু সকলোতকৈ আগতে ময়ে উঠিছোঁ। চাব, এতিয়া মানুহ অলপকৈ আহি আছে। গতিকে এতিয়া ঘৰলৈ যাওঁ। ঘৰত অকণমান বিজি আমাই হেলা, যিহেতু বেলেগ কাম নাই, অলপমান বিজি আমাই হেলা। পিছত আকৌ লগ পাই আছোঁ। এতিয়া আবেলিৰ সময়, এতিয়া অলপ আমি ফুৰিবলৈ যাম। মানে আবেলি সময়খিনি অলপ লগৰ লগত ফুৰি ভাল লাগে। মোৰ লগৰটো আহি আছে, তাৰ লগত ফুৰিবলৈ যাম। ম'ম' চম' খাবলৈ যাম, ভাল লাগিব। দেখুৱাই আছোঁ আৰু পাৰিলে আপোনালোকক এটা বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। মানে আমাৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৰটো দেখুৱাবলৈ পাৰিলে চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। কি খবৰ? কেনে খবৰ? ভালনে? হাই দে কিবা ক। গৰু গেছি দা, ভালে আছ না?
দে মোৰ ফ্ৰেণ্ড আহি গ'ল আমি এতিয়া ফুৰিবলৈ যাম স্কুটি লৈ আহিছে বঢ়িয়া গৈ থাকোঁ এতিয়া কিমান দেৰি লাগিব 5 মিনিটত হৈ যাব নলবাৰী স্থান শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাটৰ সন্মুখত শেষত আমাৰ 2-3 সালে অজানিতে অনিশ্চয়কৃতভাৱে ৰৈ যোৱা সমূহ ভুল ত্ৰুটিৰ মৰ্যাদা বিচাৰি